কি হ'ল আজি তুমি ইমান সোনকালে অফিচলৈ ওলাইছা যে আৰু হাতত বেগ চেগ লৈ ওলাইছা কৰবালৈ যাবা নেকি তুমি তুমি এতিয়া গুচি গ'লে মইচোন অকলে অকলে থাকিব লাগিব আৰু তুমি এনেকৈ হঠাৎ যাবলৈ ওলাইছা মোক এবাৰ নকলাও মানে ক'ৰবাত চাগে আকৌ বিজনেছৰ কাৰণে কিবা মিটিং চিটিং আছে ন সেইটো কাৰণে তুমি হঠাৎ যাবলৈ ওলাইছা মোকতো এবাৰ ক'ব পাৰা এতিয়া মই অকলে অকলে কেনেকৈ থাকিম পল্লৱী কি কৰিবা আৰু মোৰ কামেই তেনেকুৱা যাবা এতিয়া হঠাৎ ক'ত যাবলগীয়া হৈ যায় মই নিজেই নাজানো তোমাকনো কি আগতীয়াকৈ ক'ম কালি ৰাতিহে ফোন কৰিছে ৰাতি ফোন কৰি কৈছে বোলে মই দুদিনমানৰ কাৰণে বাহিৰত যাব লাগিব কিবা মিটিং এখনৰ কাৰণে আৰু কোনোবা ক্লাইণ্টকো লগ কৰিব আছে সেইটো কাৰণে মোক হঠাৎ যাবলৈ ক'লে আজি গতিকে মই আজি তোমাক ক'ম বুলিয়ে আছিলোঁ ৰেডি হৈ পিনে তোমাক ক'ম আৰু বুলি তুমি এতিয়া নিজে গম পালাই তোমাৰ আগতীয়াকৈনো কেনেকৈ কয় এতিয়া তুমি নিজে কোৱাচোন আৰু শুনা তুমি অকলে থাকিব নালাগে নহয় মই কথা এটা ক'বলৈ পাহৰিছিলোঁৱে মোৰ ভণ্টি আহিব নহয় ঘৰলৈ তাই আহিব মই দুদিনমানৰ কাৰণে বাহিৰত যাম তাই ইয়াত থাকিব এসপ্তাহমান থাকিম বুলি কৈছে গতিকে তাই মানে ঘৰলৈ যায় মানে মই আহি পামেই গতিকে তুমি অকলে থাকিবা বুলি চিন্তা কৰিব নালাগে দিয়া তোমাৰ ভণ্টি আহিব কিন্তু তোমাৰ ভণ্টি আহিব আৰু তুমি মোক কথাটো এতিয়া কৈছা যে তোমাৰ ভণ্টিটো ইয়ালৈ কি কাৰণে আহিব তাকো এসপ্তাহৰ কাৰণে থাকিব আহিব ইমান দিনৰ কাৰণে আহিব যে কিয় ঘৰত নিজৰ কাম নাই নেকি ইয়াত ইমান দিনৰ কাৰণে থাকিব তাই বিয়া নহ'লেও বেলেগ কথা এতিয়া বিয়া হ'ল নিজৰ এখন ঘৰ আছে তাই এসপ্তাহৰ কাৰণে ইয়াত আহিলে মানে তাত কিবা প্ৰব্লেম নহ'বনে নাজানো আৰু তুমি আজিকালি মই কথাবোৰ নোকোৱাই এতিয়া হঠাৎ ক'বলৈ আহিছা অকলে আহিব অকলে আহিব নে আৰু কোনোবা আহিব কি কাম আছে আৰু ইয়াত এসপ্তাহে থাকিব ইমান বছৰে অহাই নাই আজি আহিম বুলি কৈছে তুমি আকৌ তাতে খং কৰিছা যে আৰু তোমাক আগতীয়াকৈ ক'বলৈ ক'তনো তোমাকচোন কথা ক'বলৈ হ'লে এপইণ্টমেণ্ট ল'ব লাগিব তুমি এনি টাইমটো বিজিয়ে থাকা ইফালে যাবা সিফালে যাবা সেইবোৰ কৰি তোমাৰ শেষেই নহয় মই কোনটো টাইমত তোমাক কওঁনো এতিয়া সেইকাৰণে সুযোগ পাওঁতে তোমাক কথাটো কৈ দিছোঁ আৰু তাই আহিলে মানে তাইক আকৌ ঘৰৰ কামত নলগাবা তাই আলহী হিচাপে ফুৰিবলৈ আহিব গতিকে মই ঘূৰি অহালৈকে তাইক ভালকৈ খুৱাই বৈ ৰাখিবা বুজিছা নহয় আৰু তাইৰ ঘৰত কি প্ৰব্লেম হ'ব নহ'ব সেইবোৰ তুমি টেনশ্যন লৈ থাকিব নালাগে মুঠতে তাই ইয়াত ফুৰিবলৈ আহিছে গতিকে তাই ভালকৈ কেয়াৰ ল'বা বাৰু মই এতিয়া যাওঁ মোৰ দেৰি হৈছে কথা যেনেকৈহে কৈছে পংকজে তাৰ ভনীয়েক আহিলে যেন মই তাইক কামতহে লগাওঁ আৰু কাম কৰিবই লাগিব এসপ্তাহৰ কাৰণে ইয়াত থাকিবলৈ আহিব মই আৰু এসপ্তাহ ধৰি তাইক একদম আৰামত বহুৱাই পিনে গোটেই ঘৰৰ কাম কাজ কৰি বনাই মেলি খুৱাই থাকিব নোৱাৰোঁ নহয় আহকচোন ঘৰত থকা হ'লে বেলেগ কথা আছিলে এতিয়া পংকজ যেতিয়া নেকি ঘৰত নাথাকে তেতিয়াহ'লে তাৰ ভনীয়েকৰ কি কৰিব লাগে সেইটো মই ভালকৈয়ে জানো মই একো কৰাত নাই আহিছে নিজেই আহিছে মইতো মতা নাছিলোঁ গতিকে নিজে আহিছে নিজে কৰি মেলি খাব লাগিব মই একো কৰাত নাই এতিয়া কেতিয়া আহিব আৰু খংহে উঠে এইবোৰ মানুহ কি কৰিবলৈ জানো ইয়ালৈ আহে নাহাতে বিচাৰোঁ লাগিলে অকলে থাকিলোঁ হয় কিন্তু ইয়াৰ ভনীয়েকজনী আহিলে মানে মূৰটোহে গৰম হৈ যায় তুমি ইয়াতে ৰৈ আছা যে দাদা তাৰমানে মই আহিম বুলি ক'লে চাগে তোমাক ন সেইকাৰণে মই আহিম বুলি তুমি ইয়াতে মোৰ কাৰণে বাট চাই আছিলা মই আহি পালোহি অকণমান দেৰি হ'ল আকৌ বাছখন ইমান ৰখাই আহিছিলে যে এওঁক কৈছিলোঁ থৈ যাবলৈ বুলি কিন্তু কাম আছে কাৰণে সময় নহ'ব বুলি ক'লে সেইটো কাৰণে বাছতে আহিব লগা হ'ল আকৌ বাছতো মানুহ ইমান ভিৰ তাতে এই গৰমখনত মানে লাহে লাহে আহিছে বৰ খাওঁ উঠে দেই সেইকাৰণে অকণমান দেৰি হ'ল আকৌ পিছে তোমাৰ ভালনে কি কৰি আছিলা হয় নেকি দাদাটো ঘৰত নাই চাগে কিন্তু তুমি ভুল ভাবিছা ইয়াত মই তোমাৰ কাৰণে ৰৈ থকা নাই তুমি কোন হয়নো তোমাৰ কাৰণে যে মই দুৱাৰ মুখত ৰৈ থাকিম আহিব বুলি তুমি অহাৰ কাৰণে মই ফূৰ্তি হৈছে বুলি ভাবিছা নেকি তেনেকুৱা একো নহয় আৰু মোৰতো তুমি নহালৈকে বৰ্তমান খবৰ ভালেই আছিলে এতিয়া তুমি আহিলা যে এতিয়াহে মোৰ বেয়া দিন চলিব কি কৰিবলৈ যে আহিছে তুমি এসপ্তাহৰ কাৰণে আহিছা যে আৰু মোক ফোন এটা কৰি ক'ব নোৱাৰা তুমি অকল তোমাৰ দাদাক খবৰ দিছা যে ইয়ালৈ আহিবা বুলি মইতো গমেই নাপাওঁ আজি ৰাতিপুৱাহে তোমাৰ দাদাই কৈছে আৰু তোমাৰ দাদা এতিয়া ঘৰত নাই মুম্বাইলৈ গৈছে কিবা বিজনেছ মিটিং আছে বোলে গতিকে দুদিনমানৰ পিছতহে আহিব কিন্তু তুমি এসপ্তাহৰ কাৰণে আহিলা যে কিয় তোমাৰ ঘৰত কাম বন নাই নেকি ইয়াত এসপ্তাহৰ কাৰণে বহি বহি খাবলৈ আহিলা যে তুমি এনেকৈ ক'লা যে বহি বহি খাবলৈ আহিছোঁ বুলি তাৰমানে মই ইয়ালৈ অহাৰ কাৰণে তুমি বেয়া পাইছা বহুত বছৰ অহা নাছিলোঁ দাদা আৰু তোমাক চাবলৈ বুলি সেইকাৰণে সময় পাওঁতে মই এসপ্তাহৰ কাৰণে আহিছোঁ তাতে ইমান দূৰৰ পৰা আহোঁ সেইকাৰণে দুদিনমান থাকি যোৱাকৈ আহিম বুলি ওলালোঁ আৰু কিন্তু তুমিচোন বেয়াই পাইছা মই অহাৰ কাৰণে চিন্তা কৰিব নালাগে দিয়া তুমি মোক কৰি খুৱাব নালাগে নহয় মই আহিছোঁ দুইজনী মিলিজুলি কৰিম আকৌ তুমি ভাবিছা নেকি মই ইয়াত বহি বহি খাবলৈ আহিছোঁ বুলি মই দাদাৰ কাৰণেহে ইয়ালৈ আহিছোঁ তুমি বেয়া পা বুলি জনা হ'লে মই কেতিয়াও ইয়ালৈ নাহোঁ হ'ব এতিয়া আকৌ এনেকুৱা মুখখন কৰিব নালাগে তুমি এতিয়া আহিলাই যেতিয়া নেকি আৰু মই ইয়াত ক'বলৈ কি আছে এতিয়া যদি তুমি গুচি যোৱা ঘৰলৈ তেতিয়া তোমাৰ দাদাই মুখে ক'ব মোৰ ভণ্টি আহিছিলে তুমি খেদাই পঠিয়ালে বুলি আৰু মই সেইবোৰ এনেই গালি শুনিবলৈ নাই নহয় তুমিতো ভালেই পোৱা তোমাৰ দাদাই যাতে মোক ভুল বুজক গালি পাৰক সেইবোৰ বিচাৰি ফুৰা এতিয়া আহিলা যেতিয়া নেকি আহিলা আৰু ব'লা ভিতৰলৈ ব'লা ইমান ভোক লাগিছে পাই এতিয়াচোন 12টা বাজিব হ'ল বৰ বাৰু কি হ'ল এতিয়ালৈকে খাবলৈ মতা নাই যে ব্ৰেকফাষ্ট নাখায় নেকি বৌয়ে মোৰ ইমান ভোক লাগিছিলে জান পাই মই অহাৰ কাৰণে বেয়া পাইছে নহয় সেইকাৰণে চাগে আজি নবনাওঁ বুলিয়ে বনোৱা নাই চাওঁকেচোন বাহিৰত গৈ পিনে বৌয়ে কিবা বনাইছে নাই বনোৱা কি কৰিছানো তুমি হেৰি নহয় 12টা বাজিব হ'লচোন আজি তুমি ব্ৰেকফাষ্ট নবনালা নেকি মোৰ ইমান ভোক লাগিছে আকৌ
মই ভাবিছোঁ তোমাৰ আজি বনাবলৈ দেৰি হৈছে বুলি, তাকে ৰৈ আছিলোঁ মাতিবা বুলি। কিন্তু এতিয়াতো 12টা বাজিব হ'ল বৌ, তুমি একো নোখোৱা নেকি? মোৰ বহুত ভোক লাগিছে, কিবা এটা বনাই খোৱা আকৌ। তুমি মোক অৰ্ডাৰ দিছা মোক কিবা এটা বনাই খুৱাবলৈ তোমাক? এইখন মোৰ ঘৰ হয়, তোমাৰ ঘৰ নহয়। তুমি এনেকৈ যে মোক অৰ্ডাৰ দিবলৈ আহিছা কিবা এটা বনোৱা বুলি, কিয়? তোমাৰ হাত ভৰি নাই নেকি? নিজে বনাই খাব নোৱাৰা? আৰু মই ব্ৰেকফাষ্ট কৰি ল'লোঁ, ৰেডিমেড বনাই থোৱা আছিলে, তাকে খালোঁ মই। তোমাৰ এতিয়া যদি ভোক লাগিছে নিজে যে বনাই খোৱা। কৈছা নহয় কালি নিজে কৰি মেলি খাম বুলি। এতিয়া ইয়াত থাকিবলৈ আহিছা যেতিয়া এসপ্তাহৰ কাৰণে মই তোমাক বনাই মেলি খুৱাব নোৱাৰোঁ। মোৰো কাম থাকে আৰু মোৰ কিবা কষ্ট নালাগে নেকি? গতিকে তোমাৰ যদি ভোক লাগিছে নিজে কি খাবলৈ মন গৈছে বনাই মেলি খোৱা, মোক আমনি কৰি নাথাকিবা। অঁ, তুমি খালাই নেকি বৌ? মই নাজানো নহয়, মই আকৌ ভাবিছোঁ তুমি কিবা বনাইছা বুলি, সেইকাৰণেহে। হ'ব দিয়া বৌ, তুমি খং কৰিব নালাগে। মোৰ ভোক লাগিছে গতিকে মই নিজে বনাই খাম বাৰু। মই আকৌ ভাবিলোঁ পাকঘৰত সোমালে মানে তুমি বেয়াও পাব পাৰা, সেইকাৰণে মই যোৱা নাছিলোঁ। এতিয়া হ'ব দিয়া, তোমাৰ যদি একো আপত্তি নাই মই বনাই খাওঁগে বাৰু। যোৱা বনাই খোৱাগে। আৰু তুমি এতিয়া ব্ৰেকফাষ্টনো কি বনাবা? যদি তোমাৰ বেছি ভোক লাগিছে কিবা এটা খাই লোৱা বনাই পিনে, তাৰপিছতে কাম কৰিবা। দুপৰীয়া ভাত সাজো বনাই দিবা, মই বনাব নোৱাৰোঁ, মোৰ আজি গাটো ভাল লগা নাই। আৰু পাকঘৰটো ক্লিন কৰি থবা, লেতেৰা পেতেৰা কৰি থ'লে মানে মোৰ বিৰাট খং উঠে। গতিকে কাম কৰিবা, কৰি শেষ হোৱাৰ পিছত পাকঘৰটো গোটেই ক্লিন কৰি দিবা। মই সেইবোৰ আকৌ কৰিবলৈ যাব নোৱাৰোঁ। তাই মেম চাহাবনীহে জানো মোক অৰ্ডাৰ দিব আহিছে কিবা এটা খাবলৈ বনোৱা বুলি। তাই যে নিজৰ হাত ভৰি নাইহে, মোৰ কি দৰকাৰ পৰিছে আকৌ এই গৰমখনত আৰু অকলে অকলে বনাই মেলি তাইক খুৱাই থাকিবলৈ? তাই নিজে বনাই খাব নোৱাৰে নেকি? যাওক নিজে কৰক। আৰু আজি ঠিকছে কামত লগাব লাগিব, এনেকৈ বহি বহি খুৱাব নোৱাৰোঁ নহয় মই। ভণ্টি, তোমাৰ বনাই মেলি হ'ল নাই? পাকঘৰত সোমালা অথনি, ইমান দেৰি লাগে কামবোৰ কৰিবলৈ? আৰু মোৰো ভোক লাগিছেগৈ এতিয়া, ৰাতিপুৱা 9টামান বজাতে খোৱা ব্ৰেকফাষ্ট কৰা। গতিকে ভাত শাক হয় যদি অলপ পিছত খাই ল'ব লাগে। তুমি কেতিয়া খোৱা নোখোৱা সেইবোৰ নাজানো, মুঠতে মোক ভাত বাঢ়ি দিবা। ভাত শাক চব বনোৱা হৈ গ'ল, আৰু মোৰো ভোক লাগিছে, মই একোৱে বনাই খাবলৈ নহ'ল। ভাত শাক বনাবলৈ ক'লা যে তুমি, সেইকাৰণে মই আগতীয়াকৈ ভাত শাককেইটাকে পাতি দিলোঁ। সেইখিনি কৰোঁতে বেলেগ কিবা বনাই খাবলৈ সময়ে নাই হোৱা। এতিয়াতো 2টা বাজিলে, ৰাতিপুৱাৰ পৰা একো নাই খোৱা, মোৰো বহুত ভোক লাগিছে বৌ। গতিকে মই ভাত বাঢ়ো নহ'লে, আমি খাই লওঁ ভাত। হ'ব, এদিন ৰাতিপুৱা নোখোৱাকৈ থাকিলে মানে মৰি নাথাকা নহয়। গতিকে চিন্তা কৰিব নালাগে, এতিয়া ভাত শাকটো ৰেডি হ'লেই। গতিকে ভাত বাঢ়াগে যোৱা। আৰু পাকঘৰটো একেবাৰে মুচি কাচি চাফা কৰি ৰাখিবা, তাৰপিছত ভাত বাঢ়িবা। ভাত খোৱাৰ পিছত বাচনকেইটা ধুই মেলি থৈ দিবা। মই এইবোৰ কি দেখিছোঁ? মই তোমাক যোৱাৰ আগতে কি কৈছিলোঁ যে মোৰ ভণ্টি আহিব, তাই ভালকৈ কেয়াৰ ল'বা। কিন্তু ইয়াততো উল্টাটোহে হৈছে। তুমি মোৰ ভণ্টিক এনেকৈ কামত লগাইছা যে? তাই ইয়াত কাম কৰিবলৈ আহিছিল নে ফুৰিবলৈ আহিছিল? তুমি যে তাইক তেনেকৈ কামত লগাইছা? তুমি আহিলা নেকি? কিন্তু তুমিতো দুদিনমান থকাৰ কথা আছিলে, কালি গৈছিলা আজি আহিলা যে? তুমি তাৰমানে মোক মিছাকে ক'লা নেকি? আৰু মইনো কি কৰিলোঁ? তোমাৰ ভণ্টিয়ে কিবা কিবি কৈ আছিলে, সেইকাৰণে মোৰ খং উঠিলে, সেইটো কাৰণে মই তেনেকৈ কৈছোঁ। হ'ব দিয়া, মই অহাৰ কাৰণে জানো তুমি বেয়া পাইছা। এনেইতো মোক দেখাৰ লগে লগে তোমাৰ মনটো ভাল লাগিব লাগিছিল, মই যে সোনকালে ঘৰলৈ আহিলোঁ। কিন্তু তোমাৰ কিয় ভাল লাগিব? কাৰণ মই অহাৰ কাৰণে তুমি মোৰ ভণ্টিৰ লগত যি কৰি আছিলা সেইখিনিতো অন্ততঃ গম পালোঁ, আৰু তুমি আৰামত বহিও খাব নোৱাৰিবা, সেইকাৰণে তুমি বেয়া পাইছা মই অহাৰ কাৰণে। কিন্তু মই একো নুশুনা বা নজনাকৈ কথা কোৱা নাই। তুমি এতিয়া ভণ্টিক কি ব্যৱহাৰ কৰি আছিলা, কি কৈ আছিলা, সকলোবোৰ শুনিছোঁ নিজ কাণেৰে আৰু নিজ চকুৰে দেখিছোঁ। গতিকে মোক মিছা ক'ব নাহিবা। কি হ'ল তুমি এতিয়া মনে মনে থাকিলা যে? কাৰণ মই কোৱা কথাকেইটাতো মিছা নহয়, সঁচাকৈ কৈছোঁ, সেইকাৰণে এতিয়া তোমাৰ মুখৰ মাত নোহোৱা হৈ গ'ল। তুমি মোৰ ঘৰৰ পৰা ওলাই যোৱা। যিখন ঘৰত মোৰ ভণ্টিক এনেকুৱা ব্যৱহাৰ কৰা, সেইখন ঘৰত তুমি আৰু থাকিব নোপোৱা। যোৱা ইয়াৰ পৰা। ক'ত যাব আছে যোৱা, কিন্তু ইয়াত থাকিবলৈ নোপোৱা তুমি। নকবি আকৌ ঘৰৰ পৰা ওলাই যাবলৈ। বৌৰতো এইখন নিজৰে ঘৰ হয়, আৰু তই যদি বৌক এনেকৈ ইয়াৰ পৰা ওলাই যাবলৈ বৌক ক'লৈ যাব বাৰু? তই নিজে কচোন। মোৰ লগত যি কৰিলে তাৰ কাৰণে মই বৌক বেয়া পোৱা নাই। আচলতে বৌয়ে গোটেই ঘৰৰ কাম অকলে অকলে কৰিব লাগে, সেইকাৰণে কষ্ট হয় বুলি বৌয়ে মোক দুটামান কামত যেনিবা সহায় কৰিব ক'লেই। সেই বুলি তই আৰু বৌক ঘৰৰ পৰা উলিয়াই দিব নালাগে নহয়। হ'ব দে, মই এনেও কাইলৈ ঘৰলৈ গুচি যাম। দেখিছা মোৰ ভণ্টি কিমান ভাল আৰু তুমি কিমান বেয়া। তুমি বহুত অহংকাৰী হয়, এনেকুৱা বুলি মই ভবা নাছিলোঁ। মই তোমাক যোৱাৰ দিনাই কৈছোঁ যে মোৰ ভণ্টি আহিব, ইমান বছৰৰ পিছত আহিব, গতিকে তাইক কেয়াৰ ল'ব, ভালকৈ বনাই মেলি খোৱাবা তাইক। কিন্তু তুমি ভণ্টি ওলোটাই চাকৰৰ নিচিনা কামত লগাই আছা। ৰাতিপুৱাৰ পৰা ভোকত আছে, একো এটা খাবলৈ দিয়া নাই তুমি। কেনেকুৱা মানুহ হয় তুমি নিজে কোৱাচোন। নিজে পেটটো ভৰাই ল'লা, কিন্তু মোৰ ভণ্টিক ভোকত ৰাখিলা। আৰু এতিয়া ইমানখিনি কৰাৰ পাছতো ভণ্টিয়ে তোমাৰ এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ মোক মানা কৰিছে। এইবোৰ তুমি ক'ত বুজি পাবা? আচলতে কথাবোৰ বুজিবলৈ চেষ্টাই কৰা নাছিলোঁ, কিন্তু এতিয়া বুজি পাইছোঁ। মই সদায় তুমি আহিলে মানে খং কৰোঁ। ভাবিছিলোঁ তুমি আহিলে মানে ইয়াত অকল আৰামত বহি বহি খাবলৈ আহা, কিন্তু এতিয়া বুজি পালোঁ তুমি বহুত ভাল হয় সঁচাকৈ। তোমাৰ দাদাই মোক এইখন ঘৰৰ পৰা ওলাই যাব কোৱাত তুমি মোক এইখন ঘৰত থাকিবলৈ কৈছা, আৰু তোমাৰ দাদাক বাধা দিছা। বেলেগ হোৱা হ'লে হয়তো ভালেই পালে হয়, কিন্তু তুমি তেনেকুৱা কৰা নাই। তুমি মোক মাফ কৰি দিবা, আৰু তুমি কাইলৈ যাব নোৱাৰা। ইয়ালৈ এসপ্তাহৰ কাৰণে আহিছিলা, এতিয়া 15 দিনমান থাকি যাব লাগিব। মই প্ৰথমতে যি কৰিলোঁ সেইবোৰ পাহৰি যোৱা। এতিয়াৰ পৰা মই তেনেকুৱা কেতিয়াও নকৰোঁ। তুমি কাইলৈ নাযাবা ঘৰলৈ। হ'ব দিয়া বৌ, মই তোমাৰ বেয়া পোৱা নাই, কিন্তু মই কাইলৈ ঘৰলৈ যাব লাগিব। ইয়াতনো আৰু কিমান দিন থাকিম? এনেও 2 দিনটো থাকিলোৱে, আৰু আজি দাদাও আহিলে যেতিয়া আজি থকা হ'ব, দাদাকো লগ পালোঁ।
কাইলৈ আৰু থাকিনো কি কৰিম, গুচিয়ে যাব লাগিব। এনেই মই তোমাক কষ্ট দিব নাই নাই নোৱাৰো। ভণ্টি, মই আজি কাইলৈ ঘৰলৈ যাম আহিছোহে, তই কাইলৈ যাব নোৱাৰো। দুদিনমান থকাকৈ আহিছোহে, থাকিব লাগিব। মইচোন তোৰ লগত কথা পাতিবলৈ সময় পোৱা নাই, গতিকে তোৰ লগত বহুত কথা পাতিব আছে। তই কাইলৈ যাব নাপাওঁ। এতিয়া যা, ভাতকেইটা খাই লগে।